হেল্ল' বন্ধুসকল, আশা কৰোঁ ভালেই আছে। মই আপোনালোকে আজি এটা ভিডিঅ' লৈ আহিছোঁ। গুগল হ'ল এটা চাৰ্চ ইঞ্জিন। ইয়াত আপোনালোকে যি চাৰ্চ কৰিব সকলোবোৰ বস্তু দেখিবলৈ পাব। ইয়াৰ পৰা আপোনালোকে ভিডিঅ' চাব পাৰিব। গুগলত সকলোবোৰ বস্তু আপোনালোকে দেখিবলৈ পাব। ফটো টাইপ কৰিছোঁ, দেখিবলৈ পাইছে ইয়াত ফটো শ্ব' হৈ গৈছে। আপোনালোকে দেখিবলৈ পাইছে ইয়াত ফটো টাইপ কৰাৰ পিছত ফটো আহি গৈছে। মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ইয়াত নাম্বাৰ টাইপ কৰিব, আপোনালোকৰ ফটো শ্ব' হ'ব। মই ইয়াত মোৰ মোবাইল নম্বৰটো টাইপ কৰিছোঁ 88। মই ইয়াত মোৰ মোবাইল নম্বৰ টাইপ কৰিছোঁ, দেখিবলৈ পাইছে ইয়াত মোৰ ফটো শ্ব' হৈছে। ফটো শ্ব' হৈ গৈছে। ইয়াৰ ফটো শ্ব' কেনেকৈ হ'ল আপোনালোকে দেখিবলৈ পাব। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। আপোনালোকক দেখুৱাই আছোঁ। চিক্ৰেট গেলাৰী এই এপটো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি দিব। লোৱাৰ পিছত সোঁফালৰ পৰা বাওঁফাললৈ চুৱাইপ কৰি দিব। কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহি যাব। ইয়াত আপোনালোকে গেট ষ্টাৰ্টত ক্লিক কৰি দিব। দিয়াৰ পিছত ইয়াত আপোনালোকৰ আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ নাম্বাৰ টাইপ কৰিব পাৰিব। ইয়াত আপোনাৰ নাম্বাৰ টাইপ কৰিব পাৰিব। মই ইয়াত মোৰ নাম্বাৰটো টাইপ কৰি দিছোঁ। টাইপ কৰাৰ পিছত ইয়াত আকৌ আপোনাৰ কনফাৰ্ম নাম্বাৰটো টাইপ কৰি দিব। দিয়াৰ পিছত ইয়াত ছেভত ক্লিক কৰি দিব। দিয়াৰ পিছত অলপ ৱেইট কৰিব। এনেকুৱা ইণ্টাৰফেচ আহি যাব। ইয়াত আপোনালোকৰ গুগল চাৰ্চ বক্স আহি গৈছে। ইয়াত আপোনালোকে যে নাম্বাৰটো টাইপ কৰিছিলে সেই নাম্বাৰটোত বহাই দিব। মই ইয়াত মোৰ নাম্বাৰটো বহুৱাই আছোঁ। বহাৰ পিছত ইয়াত আপোনালোকৰ ক্ৰেডিট ফল্ডাৰ আহি গৈছে। ইয়াত আপোনালোকক ক্লিক কৰি দিব। দিয়াৰ পিছত ইয়াত আপোনালোকৰ ফল্ডাৰ চুজ কৰিব। মই ইয়াত ফটো চুজ কৰিছোঁ ফল্ডাৰ। ফটো দিয়াৰ পিছত মই কনফাৰ্মত ক্লিক কৰি দিছোঁ। ইয়াত আপোনালোকে দেখিবলৈ পাব প্লাছ আইকন। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত আপোনালোকে ভিডিঅ' ফটো হাইড কৰি ৰাখিবলৈ পাব। মই ইয়াৰ পৰা ফটো হাইড কৰিছোঁ, তো মই ইয়াত গেলাৰীত গৈছোঁ। গেলাৰীত গৈ মই এই ফটোটো হাইড কৰিছোঁ। এই ফটোত ক্লিক কৰি দিছোঁ। ইয়াতো ক্লিক কৰি দিব। কৰাৰ পিছত অপেনত ক্লিক কৰি দিব। আপোনাৰ ফটো হাইড হৈ গৈছে। মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে চিম্পলি বেক কৰি দিব। দিয়াৰ পিছত এই এপটোৰ ভিতৰত সোমাই যোৱাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহি যাব। আপোনাৰ ফ্ৰেণ্ডসকলে গম নাপাব যে ইয়াত আপুনি ফটো হাইড কৰি থৈছে। মই ইয়াত ফটো লিখি চাৰ্জ দিছোঁ, তো ইয়াত ফটো একো আপোনাৰ গেলাৰীত কোনো কিছু দেখিবলৈ নোৱাৰিব। আপোনালোকে ইয়াত টাইপ কৰিব, আপোনাৰ পাছৱৰ্ডটো টাইপ কৰি দিব। মই যে মোৰ মোবাইল নম্বৰটো টাইপ কৰি দিছোঁ, মোৰ মোবাইল নম্বৰটো পাছৱৰ্ড। কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব যে ইয়াত মোৰ ফটো শ্ব' হৈ গৈছে। মই আপোনালোকক দেখুৱাই আছোঁ। মই এই ফটো ছেভ কৰিছোঁ। ভিডিঅ'টো ইমানলৈকে। ভিডিঅ'টো আপোনালোকৰ ভাল লাগি থাকিলে লাইক কৰিব, কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।